নমস্কাৰ বন্ধুসকল জ্ঞান জগত চেনেললৈ মই অক্সিজেন নাথে আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান সময়ত আমি সকলোৱে গম পাইছো যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কি ঘটনা ঘটি আছে আৰু অলপতে ভ্লাদিমিৰ পুটিনে এই যুদ্ধৰ কথা অফিচিয়েলি এনাউন্স কৰিছে Russian invasion of Ukraine that it was imminent. Vladimir Putin are coming on the air because the war in Ukraine has begun. President Vladimir Putin has launched his military operation in Ukraine. Мною принято решение о проведении специальной военной операции. এতিয়া বহুত লোকৰ ধাৰণা বা বহুত লোকে মোক আনকি কৈছেও যে এই যুদ্ধ যিকি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হৈ আছে তাত আমাৰ মাত মানি কোনো লাভ নাই কাৰণ ইয়াৰ পৰা ভাৰতৰ কোনোনৰ লাভ বা লোকচান নহয় যুদ্ধ হলে কোনো এখন দেশৰ লাভ বা লোকচান হ'বই কিন্তু এই ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ ফলত ৰাছিয়া ইউক্ৰেইনৰ লগতে পৃথিৱীৰ বাকি দেশবোৰৰ কিন্তু বহুতখিনি ক্ষতি হ'ব ইনফেক্ট এতিয়ালৈকেতো বহুত ক্ষতি হৈছেই আৰু আমি যদি আমাৰ ভাৰতৰ কথা ক'বলৈ যাওঁ যে এই যুদ্ধৰ ফলত কি লাভ বা লোকচান হ'ব তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গতিকে আহক আজি কিছু নতুন কথা শিকো আৰু ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি জানি ল'ব লাগিব যে এই যুদ্ধ হৈছে কিয় আপোনালোকে যদি এতিয়ালৈকে এই ভিডিঅ'টো চোৱা নাই তেনে মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো আপোনালোকে গৈ চাই ল'ব কাৰণ মই এই ভিডিঅ'টোত ধৰক এই যুদ্ধ কিয় হৈছে এই যুদ্ধৰ আঁৰৰ কাহিনী কি বা এই যুদ্ধৰ ইতিহাস কি আদি সকলোবোৰ কথাৰ বিষয়ে মই কৈছো আৰু আপোনালোকে এই ভিডিঅ'টো চাই ল'লে গম পাব যে এই যুদ্ধৰ মেইন ৰিজনটো কি যে ইমানবোৰ কাহিনী বৰ্তমান সময়ত হৈ আছে ৰাছিয়াই 25 ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ হস্তমেল এৰোড্ৰম দখল কৰিছে যি নেকি ইউক্ৰেইনৰ ৰাজধানী কিভৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰ হয় গতিকে এইটো ধৰক এটা অনুমান কৰিব পাৰি যে অতি সোনকালে সাগে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিভু অতি সোনকালে দখল কৰিব ৰাছিয়ান ডিফেন্স মিনিষ্ট্ৰীৰ মতে এতিয়ালৈকে প্ৰায় ইউক্ৰেইনৰ 200তকৈ বেছি সৈন্য নিহত হৈছে এতিয়া এইখিনি হলক থুলমুক মই ক'লো যে বৰ্তমান যুদ্ধৰ পৰিস্থিতি কি হৈ আছে এতিয়া হু যে এই যুদ্ধৰ ফলত ভাৰতৰ কি লাভ বা লোকচান হ'ব ভাৰতৰ ডিফেন্স সিস্টেমত যিমানবোৰ অস্ত্ৰ-শস্ত্ৰ যিমানবোৰ মিসাইল যিমানবোৰ যুদ্ধ বিমান বা যিমানবোৰ ট্যাঙ্কাৰ আছে তাৰ প্ৰায় 85তকৈ বেছি পাৰ্চেন্ট ভাৰতে ৰাছিয়াৰ পৰা ইম্পৰ্ট কৰে অৰ্থাৎ 85তকৈ বেছি সংখ্যক বস্তু ভাৰতৰ ডিফেন্স সিস্টেমত থকা সেইবোৰ মেড ইন ৰাছিয়া হয় লাগে কি সুখয় 30 MKI বা মিগ 29K যুদ্ধ বিমান হোক বা ৰাছিয়াৰ গৌৰৱ AK-47 ৰাইফলে হোক এই সকলোবোৰ সাধাৰণতে ভাৰতে ৰাছিয়াৰ পৰাই ইম্পৰ্ট কৰে 2021 চনৰ ডিসেম্বৰ মাহত ভাৰত ৰাছিয়াই কৰা এটা চুক্তিৰ মতে ভাৰতত অতি সোনকালে উত্তৰ প্ৰদেশত প্ৰায় 6 লাখ AK-203 ৰাইফল বনোৱা হ'ব এতিয়া ভাৰতৰ ডিফেন্স সিস্টেমটো শক্তিশালী কৰিবলৈ হলে ভাৰতক লাগিব নিউক্লিয়াৰ পাৱাৰ্ড সাবমেৰিন যি নেকি অলপতে ভাৰতে প্ৰায় 3খন নিউক্লিয়াৰ পাৱাৰ্ড সাবমেৰিন মস্কোৰ পৰা ইম্পৰ্ট কৰিছে বৰ্তমান সময়ত ৰাছিয়া আৰু চাইনাৰ মাজৰ যি মধুৰ সম্পৰ্ক হৈ আছে সেই সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতেও আমেৰিকাৰ লগত নিজৰ সম্বন্ধ অধিক মজবুত কৰিছে আৰু ভাৰতেও আমেৰিকাৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আদিবোৰ ইম্পৰ্ট কৰিছে গতিকে ভাৰতে যদি ৰাছিয়াৰ ফালে মাত মাতে তেন্তে আমেৰিকাই বেয়া পাব আৰু যদি আমেৰিকা হৈ ভাৰতে মাত মাতে তেন্তে এইটো কথা ৰাছিয়াক ভাল নালাগিব আৰু এনে ক্ষেত্ৰত ভাৰতে যদি যিকোনো এফালে মাত মাতিলে লোকচানটো কিনো ভাৰতৰ হ'ব এনে ক্ষেত্ৰত ভাৰতে চুপচাপ মাৰি বহি থকাতে বেছিকৈ ভাল আৰু ভাৰতেও এইটোৱে কৰিছে আৰু এই কূটনীতি বিদ্যাক বিশ্ব বহুকেইখন আগশাৰী দেখে আনকি প্ৰশংসাও কৰিছে বৰ্তমান সময়ত ক্ৰুড অইলৰ দাম $105 প্ৰতি বেৰেলত হৈছে গৈ আৰু এই দাম ইমান যে বাঢ়িল ইয়াৰ মেইন ৰিজনটো এটাই আৰু সেইটো হৈছে এই যুদ্ধ 2004 চনৰ পিছত এই 2022 চনত এই যুদ্ধৰ বাবে এই ক্ৰুড অইলৰ দাম ইমান বেছিকৈ বাঢ়ি গৈছে ৰাছিয়া হল ওয়াৰ্ল্ডৰ 3rd লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউসিং কান্ট্ৰি আৰু যদি এই যুদ্ধই লাগি থাকে তেন্তে ক্ৰুড অইল সাপ্লাই হ'ব কেনেকৈ ভাৰতে 43400 বেৰেল ক্ৰুড অইল প্ৰতিদিনে 2021 চনত ৰাছিয়াৰ পৰা ইম্পৰ্ট কৰিছিল আৰু ভাৰতে যিমান ক্ৰুড অইল আনে বেলেগ দেশৰ পৰা ৰাছিয়াৰ পৰা অনা তেল তাৰ 1% হয় এতিয়া এই যুদ্ধৰ ফলত যদি তেলৰ সাপ্লাই ভালকৈ নহয় তেনে নিশ্চয় ইন্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰুড অইলৰ প্ৰাইস বহুত বেছিকৈ বাঢ়ি যাব আৰু ক্ৰুড অইলৰ দাম বঢ়া মানে হল দেখে দেখে পেট্ৰল ডিজেলৰ দামো বাঢ়ি যোৱা আৰু পেট্ৰল ডিজেলৰ দাম বঢ়া মানে হল ট্ৰান্সপোৰ্টেশনৰ দাম বঢ়া আৰু ট্ৰান্সপোৰ্টেশনৰ দাম বঢ়া মানে হল আমি দৈনন্দিন জীৱনত
যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ ধৰক আলু পিঁয়াজ দাইল আদিবোৰৰ দামো কিন্তু বহুত বেছিকৈ বাঢ়ি যাব বৰ্তমান সময়ত আমি যি পেট্ৰল 95 টকা বা 100 টকা দি কিনি আছো আশা কৰা হৈছে এই যুদ্ধৰ বাবে এই পেট্ৰলৰ দাম অতি সোনকালে 115 পৰা 120 টকা মান হ'বগৈ পাৰে বুলি এতিয়া আমি যদি চাবলৈ যাওঁ তেনে যুদ্ধ হৈ আছে ৰাছিয়া আৰু ইউক্ৰেইনত যি নেকি ভাৰতৰ পৰা প্ৰায় বহুত দূৰ অৱস্থিত কিন্তু এই যুদ্ধৰ প্ৰভাৱে ভাৰতৰ আমাৰ খাতি খোৱা মানুহখিনিকো কিন্তু বহুত বেয়াকৈ প্ৰভাৱিত কৰিব বিশেষকৈ খোৱা বস্তুৰ মূল্য বৃদ্ধিয়ে ভাৰতৰ এই সাধাৰণ জনতাক বহুত বেয়াকৈ বিপদত পেলাব ইয়াৰ উপৰি ৰাছিয়া হ'ল ৱৰ্ল্ডৰ লাৰ্জেষ্ট ঘেঁহু ৰপ্তানি কৰা দেশ এতিয়া যিবোৰ দেখে নেকি ৰাছিয়াৰ পৰা ঘেঁহু আমদানি কৰে তেওঁলোকৰ সন্মুখত এই যুদ্ধ এটা বহুত ডাঙৰ বিপদ ৰূপে থিয় দি আছে কিন্তু ভাৰতৰ বাবে এইখিনিতে এটা চান্স আছে যে ভাৰতে এই ঘেঁহু এক্সপৰ্ট কৰি এই বজাৰখন সম্পূৰ্ণৰূপে নিজৰ দখললৈ আনিব পাৰে এতিয়া ভাৰতৰ সন্মুখত আৰু এটা ডাঙৰ বিপদ থিয় হৈ আছে যে ভাৰতে মেক্সিমাম এডিবল অইল যিবোৰ তেল নেকি আমি খাওঁ ধৰক ৰিফাইন তেল হওক বা অলিভ অইল হওক আদিবোৰ সাধাৰণতে ভাৰতে ইউক্ৰেইনৰ পৰাই ইম্পৰ্ট কৰে ভাৰতে প্ৰতি মাহে 2 পৰা 3 লাখ টন ৰিফাইন তেল ইউক্ৰেইনৰ পৰাই ইম্পৰ্ট কৰে যদি এই যুদ্ধ এনেকৈ হৈ থাকে তেন্তে আশা কৰা হৈছে যে এই ৰিফাইন তেল যি নেকি আমি বৰ্তমান সময়ত 180 বা 200 টকা দি খাই আছো ইয়াৰ দাম অতি সোনকালে 250 টকাৰো ওপৰত হ'বগৈ এতিয়ালৈকে আমি যিমানখিনি কথা পাতিলোঁ সেইখিনি ভৱিষ্যতে হ'বগৈ বা হ'ব পাৰে কিন্তু বৰ্তমানে কাৰ লোকচান হৈ আছে বাৰু বৰ্তমানে আটাইতকৈ বেছি ক্ষতি হৈ আছে শ্বেয়াৰ মাৰ্কেট আৰু ক্ৰিপ্টো মাৰ্কেট এনে মই ভিডিঅ'টোৰ মাজতে সুধিছোঁ যে ক্ৰিপ্টো আৰু শ্বেয়াৰত ইনভেষ্ট কৰা সকলৰ খবৰ কেনেকুৱা মাৰ্কেট কেনেকুৱা চলি আছে ৰাছিয়াই যুদ্ধ আৰম্ভ কৰা নিউজটো আহে 24 ফেব্ৰুৱাৰীত আৰু এই নিউজটো অহাৰ লগে লগে ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা প্ৰায় 13.6 লাখ কোটি টকা ডুবি গ'ল আৰু এইটো যি 13.6 লাখ কোটি টকা এই টকাটো অকল সেন্সেক্স বা বম্বে ষ্টক এক্সচেঞ্জৰ কথাহে কোৱা হৈছে তেনে ভাবি চাওক বিশ্বত যিমানবোৰ দেশ আছে তেওঁলোকৰ যিমানবোৰ ইনডেক্স আছে তেনে তাৰ পৰা আৰু কিমান টকা মাৰ গৈছে নহ'লে ইয়াৰ উপৰি ৰাছিয়ান শ্বেয়াৰ মাৰ্কেট মস্কো এক্সচেঞ্জ সেইদিনাখন প্ৰায় 50% ক্ৰেছ কৰে আৰু প্ৰায় 250 বিলিয়ন ডলাৰ মানুহৰ লোকচান হয় গতিকে এই কেইদিনত শ্বেয়াৰ মাৰ্কেটৰ পৰা অলপ আঁতৰি থকাতে বেছি ভাল হ'ব কিন্তু আপুনি যদি ভাবিছে যে আপুনি লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিম বুলি তেন্তে দিস ইজ দ্য বেষ্ট টাইম টু ইনভেষ্ট এতিয়া যুদ্ধ কোনো সমস্যাৰ সমাধান নহয় আৰু দেখা যায় যে এখন যুদ্ধ সমান্তৰালকৈ আৰু এখন যুদ্ধ বেলেগ এঠাইত হৈ যায়গৈ আৰু কিছু এক্সপাৰ্টৰ মতে যে বৰ্তমান সময়ত ৰাছিয়াই ইউক্ৰেইনৰ লগত যি কৰি আছে অতি সোনকালে চাইনাই টাইৱানৰ লগতো একে কৰিবগৈ আৰু এই যুদ্ধই বেলেগক ক্ষতি নকৰিলেও দেশৰ সাধাৰণ জনতাক কিন্তু বহুত বেয়াকৈ ক্ষতি কৰে বিশেষকৈ ভাৰতৰ জনসাধাৰণক এই তেলৰ সমস্যাতে কিন্তু বহুত বেয়াকৈ জ্বলা-কলা হ'ব অপেক্ষা কৰক মাথো এই ইলেকশ্যনটো শেষ হোৱাৰ পিছত ইলেকশ্যনটো শেষ হ'লে ভাৰত চৰকাৰে পেট্ৰল ডিজেলৰ দাম বঢ়াই দিব কাৰণ অলৰেডি ইণ্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰুড অইলৰ দাম বহুত বেছিয়ে বাঢ়ি গৈছে বৰ্তমানে ছ'চিয়েল মিডিয়াত ইউক্ৰেইনৰ বহুত দুখ লগা ভিডিঅ' ট্ৰেণ্ড কৰি ফুৰিছে আশা কৰিছোঁ যে এই যুদ্ধ অতি সোনকালে শেষ হওক আৰু ইউক্ৰেইনলৈ শান্তি সম্প্ৰীতি ঘূৰি আহক আৰু আপোনালোকেও মোক এটা সহায় কৰক যে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক যাতে আপোনাৰ নিচিনা আৰু বহুকেইজন ব্যক্তিয়ে এই যুদ্ধৰ ফলত ভাৰতৰ মানুহৰ কি লোকচান হ'ব বা কি ক্ষতি হ'ব তাৰ বিষয়ে সম্পূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যায় আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা চাগে কিছু নতুন কৰা হ'লেও আপোনালোকে শিকিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম